তো হেল্ল' গাইজ, আজি হৈছে গৰু বিহু। আৰু গাইজ আজি যিহেতু গৰুক চাট মৰা হয়, সেইবাবে মই ধুনীয়াকৈ গৰুক চাট মাৰিবলৈ চাট চিলাই আছোঁ আৰু সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। এতিয়া গাইজ ঘৰতে গৰুক মটৰৰ পানীৰে গা ধুৱাই থকা হৈছে। আগতে গৰুক পথাৰত নি নৈত গা ধোৱা হৈছিলে, কিন্তু এতিয়া নৈত যিহেতু মেটেকা গোট খাই থাকে, সেইবাবে ঘৰতে ধুৱাই লোৱা হয় গাটো। আৰু এয়া চাওক, আমি দলংখন পাৰ হৈ ধুনীয়াকৈ এতিয়া পথাৰত গৈ গৰুক চাট মাৰিমগৈ। এয়া মানে আমাৰ এইখন নৈখন আছিলে, নৈখনত পূৰা মেটেকা জাম হৈ আছে কাৰণে আমি ঘৰতে গৰুক গা ধুৱাই আনিছোঁ। গাইজ এতিয়া আমি পথাৰ পালোহি আৰু পথাৰ পাই গৰুক চাট মাৰিলোঁ। গাঁৱৰ সকলোৱে মাৰিলেহি আমাৰ পথাৰতে চাট। আৰু গাইজ গৰুক চাট তাত মাৰি আহি ধুনীয়াকৈ ঘৰত বাইকখন লেতেৰা হৈ আছিলে, বোলো বাইকখনকে ধুই পেলাওঁ বিহু বুলি বাইকখন ধুলোঁ। আৰু আজিৰ ভিডিঅ'টোত অকল ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্টত জনাব, লাইক এটা কৰি দিব আৰু বিহু বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।